Please subscribe. Welcome to channel. বন্ধুসকল মই জেহেৰুল আপোনালোকে চাই আছে জেআই কনভাৰসেশ্যন আজি আমি নতুন এটা বিষয়ত এই ভিডিঅ' বনাবলৈ লৈছো যে অসমত আধাৰ কাৰ্ড কিদৰে এপ্লাই কৰিব বা কিদৰে অনলাইন এপ্লিকেশ্যন কৰিব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ প্ৰথমতে আপুনি যিকোনো এটা ব্ৰাউজাৰত যাওক মই ইউচি ব্ৰাউজাৰতে গৈছো তাত আপুনি আধাৰ কাৰ্ড অনলাইন এপ্লাই বুলি সাৰ্চ কৰক আধাৰ কাৰ্ড অনলাইন এপ্লাই বুলি সাৰ্চ কৰাৰ পিছত আপোনাৰ UIDAI অফিচিয়েল ৱেবছাইট বিভিন্ন ধৰণৰ ৱেবছাইট আছে তাৰ ভিতৰত UIDAI অৰ্থাৎ ইউনিক আইডেন্টিফিকেশ্যন অথৰিটি অফ ইণ্ডিয়া এই ৱেবছাইটটো অফিচিয়েল ৱেবছাইট হয় এই ৱেবছাইটটো অন কৰক তাৰ পিছত এনেকুৱা এখন পেজ খোল খাব ইয়াত লিখা আছে আধাৰ এনৰোলমেন্ট আধাৰ আপডেট আধাৰ সাৰ্ভিস আপুনি ইয়াতে এনৰোলমেন্ট এণ্ড আপডেট চেণ্টাৰ্ছ ইন বেংকছ পোষ্ট অফিচ এইটো সাৰ্চ কৰক সাৰ্চ কৰাৰ পিছত এনেকুৱা এখন ইন্টাৰফেস দেখা পোৱা যাব ইয়াতে আপুনি আপোনাৰ ষ্টেট আসাম সাৰ্চ কৰিলো তাৰ পিছত ডিস্ট্ৰিক্ট মই দৰঙৰ হয় কাৰণে মই দৰং বুলি সাৰ্চ কৰিম দৰং তাৰ পিছত সাব ডিস্ট্ৰিক্ট মঙ্গলদৈ তাৰ পিছত VTC অৰ্থাৎ ভিলেজ টাউন সিটি ইয়াত মই মঙ্গলদৈ বুলি সাৰ্চ কৰি লিখিলো তাৰ পিছত আপুনি এইটো কেপছ কোডটো ইয়াতে লিখক স্মল লেটাৰ A9H6W তাৰ পিছত আপুনি সাৰ্চ কৰক সাৰ্চ কৰাৰ পিছত আকৌ এনেকুৱা এখন সাৰ্চ ডিটেইলছ পোৱা যাব ইয়াত আপোনাৰ গোটেইখিনি ডিটেইলছ আহিব য'ত নেকি আপোনাৰ ৰেজিষ্টাৰ নেম এজেন্সি নেম সেন্টাৰ সামাৰি কন্টেক্ট পাৰসন লাষ্ট আপডেট ডেট সেন্টাৰ টাইপ লোকেশন সেন্টাৰ ইয়াতে আপুনি ষ্টেট বেংক অফ ইণ্ডিয়াৰ কাৰণে এজেন্সি নেম ষ্টেট বেংক অফ ইণ্ডিয়া ইয়াতে আপুনি ষ্টেট বেংক অফ ইণ্ডিয়া মঙ্গলদৈ ষ্টেট বেংক অফ ইণ্ডিয়া ব্ৰাঞ্চ কোড ইমান এইটো আপোনাৰ এড্ৰেছ হয় তাৰ পিছত ইয়াতে হেমন্ত ডেকাই কাম কৰিছে পাৰ্মানেন্ট হিচাপত তাৰ পিছত এনেকুৱাকে এলাহাবাদ বেংক পাঞ্জাব নেশ্যনেল বেংক এলাহাবাদ বেংক এইকেইটা বেংকৰ আধাৰ কাৰ্ড কৰিবৰ কাৰণে কন্টেক্ট পাৰসন আছে ইয়াতে আপুনি সাৰ্চ কৰি লোকেশন উলিয়াই ল'ব পাৰিব এটা লোকেশন সেন্টাৰত ক্লিক কৰা তাৰ পিছত লোকেশন আহি গৈছে এতিয়া লোকেশন আহি গৈছে আপুনি এইমতে লোকেশনটো চাই কিনে আপুনি সেই এড্ৰেছত যায় ঠাইত যায় সেই ব্ৰাঞ্চত বা সেই বেংকত যায় আপুনি আধাৰ কাৰ্ড এপ্লাই কৰিব পাৰিব বন্ধুসকল ভিডিঅ'টো যদি ভাল লাগিল তেনেহলে লাইক এটা দিব আৰু শেষত সাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব ধন্যবাদ